হাই গাইজ, গুড মৰ্ণিং, সুপ্ৰভাত। কেনেকুৱা আছে আপোনালোকে? আশা কৰোঁ সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ আৰু বহুত বিৰতিৰ পাছত আকৌ এবাৰ মই মোৰ চেনেললৈ আহিলোঁ আৰু আজি এটা মই বেলেগ বিশেষ টপিক লৈ আহিছোঁ আৰু এই টপিকটো হৈছে চাহ বাগিচাৰ যিসকল কাম কৰে আৰু সেই কাম কৰাবিলাক মানে কি হয় দিনক দিনে কমি আহিছে। কাৰণ আমাৰ শিক্ষা যিবিলাক আছে, শিক্ষা থকা ল'ৰাবিলাকো আজি বাগানত কাম কৰে বা অন্য কিবা কাম কৰে। তেতিয়াহ'লে দেখাত আজি যদি চাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ বাগিচাত যিসকল ব্যক্তিয়ে কাম কৰে আৰু সেই কাম কৰোঁতে মানে কি হয় মানুহ যিটো তাক দৰকাৰ হৈছিলে আৰু আজি কিমান মানুহ দৰকাৰ, আজি অত্যাধুনিক কিমান মানুহৰ দৰকাৰ হৈছে, আজি মানুহৰ যি দৰকাৰ আছিলে সেইটো কেনেকৈ কমি আহিছে তাৰ ওপৰতে মই আজি এই টপিকটো লৈ কিনে আহিছোঁ আৰু আপোনালোকক দেখাম যে কেনেধৰণে এতিয়া চাহ গছ কাটিছে আৰু কেনেধৰণে আগতে জোৰা মাৰিছিলে আৰু এতিয়া চাহ গছ কেনেদৰে মেচিনেৰে কাটিছে মই তাকে আপোনালোকক দেখাইছোঁ আৰু আপোনালোকে ইয়াৰ যোগেদি বুজি পাব যে আমাৰ প্ৰয়োজনীয়তা কিমান আছে। আজি যদি 1000জন মানুহ যদি আগতে কাম কৰিছিলে তেতিয়াহ'লে আজি 500জন আৰু 500জনৰ পাছত যদি আৰু অলপ দিনৰ পাছত আৰু টেকন'লজি আৰু আপডেট হোৱাৰ পাছত আৰু তাত আমাৰ কিমানমান মানুহে কাম কৰিব, খুবচে খুব 200। তেতিয়াহ'লে অন্য আমাৰ 800 মানুহ কি কৰি খাব? তাৰ ওপৰতে মই এই ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে চাই থাকক। আৰু আপোনালোকে চাইছে যে যিটো আমাৰ মেচিনাৰী, যিটো আজি অত্যাধুনিক যিটো আমাৰ ইয়াত বাগানত ব্যৱহাৰ কৰা হয়, গতিকে আমি আমাৰ ল'ৰা ছোৱালীসকলক আমি ইয়াৰ যোগেদি আমি জনাব লাগিব যে অহা দিনত আমাৰ কেনেকুৱা ধৰণৰ সমস্যা আমি সন্মুখীন হ'ব পাৰোঁ আৰু তাৰ ওপৰত মই সেইটো কাৰণে ভিডিঅ'টো বনাইছোঁ যে তাৰ ওপৰত আজি আমাৰ ল'ৰা ছোৱালীখিনিক কিয় আমি পঢ়াব লাগে, পঢ়া শুনা কৰিব লাগে, কিয় আমি সিহঁতক স্কুললৈ পঠিয়াব লাগে, তাৰ ওপৰতে মই এই ভিডিঅ'টো আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ। গতিকে আপোনালোকে চাব যাতে আমাৰ ল'ৰা ছোৱালী যিবিলাক আমাৰ চাহ শ্ৰমিকৰ ল'ৰা ছোৱালী, যিবিলাক আমাৰ আদিবাসী যিবিলাক আমাৰ ল'ৰা ছোৱালী আছে, সিহঁতি শিক্ষা গ্ৰহণ কৰে আৰু শিক্ষা গ্ৰহণৰ লগতে নিজৰ সমাজখন আৰু নিজৰ ব্যক্তিগত যি জীৱন আছে সেই জীৱন নিৰ্বাহ কৰিবৰ কাৰণে হয়তো বহুত সোনকালে সিহঁতি চিন্তা কৰিব পাৰে। তাৰ ওপৰত মই এই ভিডিঅ'টো বনাইছোঁ। গতিকে আপোনালোকে মোক সহায় সহযোগ কৰিব। গতিকে মই এই যিটো ভিডিঅ' মই আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিম আৰু এই শ্বেয়াৰ কৰা ভিডিঅ'টো আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিব যাতে আমাৰ ল'ৰা ছোৱালীসকলে ইয়াৰ যোগেদি গম পাব যে আমি পঢ়া শুনা কৰাটো কিয় প্ৰয়োজন আছে আৰু কিয় পঢ়িব লাগিব। কাৰণ আমাৰ অহা আজি এতিয়া 24ত আমি ভৰি দিম আৰু এই ভৰি দিয়াত আমাৰ কেনেকুৱা সমস্যাৰ সন্মুখীন হ'ব তাৰ ওপৰতে মই এই ভিডিঅ'টো বনাইছোঁ। আজি টেকন'লজিৰ যি যুগ আছে, সেই যুগত আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে আজি য'ত নেকি 10জন মানুহে জোৰা মাৰিছিলে আৰু আজি এজন ব্যক্তিয়ে যিটো মানে মেচিনৰ যোগেদি আজি এই বাগানৰ যি আমাৰ জোৰা মাৰা আছে সেই জোৰা মাৰি আছে। গতিকে গাইজ, মই টপিকটো কিয় বনাইছোঁ আপোনালোকে হয়তো নিশ্চয় গম পাইছে যে আমাৰ যিটো প্ৰয়োজনীয়তা আছে, আমাৰ যি ইয়াত কাম কৰাৰ যি প্ৰয়োজনীয়তা আছে, আজি প্ৰয়োজনীয়তা নিশ্চয় কমি আহিছে। ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰিব বুলি মই আশা কৰিলোঁ। জয় হিন্দ, জয় আই অসম।